নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু যিহেতু আগৰ ভিডিঅ'ত মই আপোনালোকক মিছো এপটোৰ কথা কৈছিলোঁ বা মিছোৰ পৰা মই কেনেকুৱা চাদৰ মেখেলা অৰ্ডাৰ কৰিছিলোঁ কেনেকুৱা আহিছে বা কুৰ্তা কেনেকুৱা আহিছে বেডশ্বীট কেনেকুৱা আহিছে আপোনালোকক কৈছিলোঁ গতিকে মিছোৰ পৰা হয়তো বহুতে আনিও থাকে গতিকে জানে কিন্তু মই ফাৰ্ষ্ট টাইম SHOPSY এপটোৰ পৰা কেইটামান প্ৰডাক্ট আনিছিলোঁ ভয় লাগি আছিলে কাৰণ SHOPSYৰ পৰা মই আগতে যিহেতু আনি পোৱা নাছিলোঁ কিন্তু যেতিয়াই আহিলে প্ৰডাক্টকেইটা গতিকে মানে বহুত বেছি ভাল আহিছে আৰু ইমান কম দামতে পাইছোঁ গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱা আহিছে আপোনালোকেও গম পাওক হয়তো বহুতে আপোনালোকেও জানে কিন্তু হ'লেও ভাবিলোঁ মোৰ কেনেকুৱা আহিছে আপোনালোকে জানক বা মই দেখাওঁ আপোনালোকক গতিকে আহক এতিয়া চাওঁ মোৰ প্ৰডাক্টখিনি কেনেকুৱা প্ৰথমতে আপোনালোকক মই এই বেডশ্বীটখন দেখাম আৰু এই বেডশ্বীটখনৰ দাম হৈছে 198 ৰুপিজ আৰু এইখন ডাবল বেডশ্বীট হয় লগতে ইয়াৰ লগত দুটা পিলো কভাৰ আছে গতিকে আপোনালোকে ভাবিব পাৰে যে ইমান কম দামত মানে কেনেকৈ ডাবল বেডশ্বীট দুটা পিলো কভাৰ পাম মানে মোৰ বহুত বেছি মানে কি ক'ম এক্সাইটমেণ্ট হৈ আছে আপোনালোকক জনাবৰ কাৰণে দেখাবৰ কাৰণে গতিকে চাওঁ আহক আপোনালোকক কৈ আছোঁ আপোনালোকে ভাবিব পাৰে যে কাপোৰটো চাগে চিল্কৰ হ'ব মই ভাবিছিলোঁ সেইটো স্বাভাৱিক কথা যে 200 টকা বুলিয়ে ধৰক 200 টকাত মানে বিছনা চাদৰখন ইমান ভাল নাহিব বুলি ভাবিব পাৰে বা ময়ো ভাবিছিলোঁ এইটো চাওক আপোনাৰ পিলো কভাৰটো হয় এইটো আৰু কাপোৰটো বহুত বেছি কোমল হয় মানে একদম ছফ্ট আৰু দেখিছে কিমানকেইটা কালাৰ আছে আৰু ইমান মৰম লাগে মই আপোনালোকক বিছনাত পাৰিও দেখাই দিম বাৰু এইটো হয় এটা আৰু এটা আছে এইটো চাওক আৰু জোখৰ মানে আপোনাৰ কিছুমান বহুত বেছি ডাঙৰ ভবলা টাইপ এনেকুৱা থাকে ন কিন্তু এইটো বহুত জোখৰ মানে একদম পুৰা সৰু নহয় আৰু বেছি অভাৰ ডাঙৰো নহয় জোখৰ হয় এইটো মানে পিলো কভাৰকেইটা আৰু বেডশ্বীটখন মানে বহুত কোমল হয় একদম কটনৰ টাইপ মানে চিল্ক নহয় কাৰণ কিছুমান চিল্কৰবিলাক আমি গৰম দিনত পাৰি শুবলৈ বেয়া গৰম উঠে এইখন আপোনাৰ ঠাণ্ডা দিন গৰম দিন কথা নাই মানে আৰু এইখন আপোনালোকে যেতিয়া তেতিয়া ইউজ কৰিব পাৰিব পুৰা কটন হয় বহুত কোমল একদম এতিয়া মই আপোনালোকক বেডশ্বীটখন দেখাইছোঁ এইখন বিচনাত পাৰি দেখাইলে আপোনালোকে বেছি ভাল পাব চাওক কাৰণ ইয়াত ইমান দেখি নাপাবগৈ এখন চাওক ইয়াত কিমান দীঘল আৰু ইয়াৰ বহলটো মানে বহুত আপোনালোকক মই বিচনাত পাৰি দেখাইলে বেছি ভালকৈ গম পাব বহুত ধুনীয়া আৰু আপোনালোকে এখন মানে কাৰোবাক বিয়াত গিফ্ট দিওঁ বুলি ক'লেও পাৰিব কাৰণ 200 ৰুপিজ বুলি কোনেও নকয় আৰু আপোনালোকে যেতিয়া বজাৰত কিনিবলৈ যাব বিশ্বাস কৰক এখন 200 টকাত এনেও নাপায় কাৰণ সাধাৰণ পিলো কভাৰ এটাৰ দামেই আপোনাৰ 50 ৰুপিজতকৈ মানে চিম্পুলটোৱে 50 ৰুপিজতকৈ বেছি তাতকৈতো ভালবিলাক হেভিবিলাকতো ক'বই নালাগে কিন্তু 200 টকাত আপোনালোকে ইমান ডাঙৰ এখন ডাবল বেডশ্বীট লগতে ইমান কোমল কাপোৰটো কটনৰ আৰু দুটা পিলো কভাৰ পাইছে গতিকে আপোনালোকেও যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে SHOPSYৰ পৰা গতিকে মই ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ মই বহুত বেছি ভাল পাইছোঁ সেইকাৰণে মই লগে লগে আকৌ এখন অৰ্ডাৰ দিয়ে দিলোঁ মানে ভাল লাগিছে 200 টকাত একো লছ নাই হোৱা গতিকে কাৰোবাক গিফ্টটো দিব পৰা হ'ব বা নিজৰ কাৰণেও ভাল হ'ব গতিকে এইখন আছিল মানে বেডশ্বীট আৰু এইটো ফাৰ্ষ্ট প্ৰডাক্ট আছিলে আপোনালোকক এইটো প্ৰডাক্ট দেখাম আৰু এয়া হৈছে আপোনাৰ খিৰিকী পৰ্দা দুখন আহিছে আৰু এই দুখনত আপোনাৰ কেৱল 189 ৰুপিজ আৰু বহুত বেছি ধুনীয়া আহিছে বহুত মৰম লগা যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা আহিছে প্ৰথমতে ভয় লাগি আছিলে কাৰণ ইমান কম দামত কেনেকৈ পাম এখন চাওক কালাৰটো খুব ধুনীয়া লাগিছে লগালে বহুত ধুনীয়া লাগিব চাইডত ইয়াত পিংক কালাৰ আছে মাজত ইয়াত ফুলটো চাওক পাতৰ নিচিনাকৈ আছে পাতৰ গছৰ পাতৰ নিচিনা ইয়াত দেখিছে দীঘল হয় বহুত এইটো এইখনো একেই হয় হ'লেও দেখাই দিছোঁ আপোনালোকক এখন চাওক বহুত ধুনীয়া আহিছে গতিকে এখন কেৱল 189 ৰুপিজ গতিকে আপোনালোকে এখন লওঁ বুলি ক'লে ল'ব পাৰিব
কুৰ্তা 3টা দেখাম যেহেতু আগতে মই মিছৰ পৰাই কুৰ্তা আনি থাকোঁ কিন্তু এইবাৰ মই আপোনালোকক শপছিৰ কুৰ্তা দেখাম 3টা বেছি নাই না এই দুটা আপোনাৰ পিষ্টল হয় কাপোৰটো মানে সিল্ক টাইপ এনেকুৱা পিষ্টল কাপোৰ হয় মানে এইকেইটা আপোনাৰ সঁচাই হয় গৰমত পিন্ধিবলৈ বেয়া কাৰণ কিন্তু ঠাণ্ডাত একো প্ৰব্লেম নাই ৰাফ ইউজৰ কাৰণে পিন্ধিব পাৰিবা টিউশ্যন যাবলৈ হওক বা আপোনাৰ ক'ৰবাত এনেই আৰু ওলাই মেলি যাবলৈ এইকেইটা মানে ভাল আৰু ঠাণ্ডা দিনত কাপোৰ একো প্ৰব্লেম নাই যদি কাপোৰ পিন্ধিব পাৰি গতিকে এইকেইটা মই সেইকাৰণে অৰ্ডাৰ কৰিছিলোঁ হয় গৰমত পিন্ধি যাবলৈ বেয়া মানে এইটো চাওক এইটো দাম কিমান 134 rupees কাৰণে অৰ্ডাৰ কৰিলোঁ বাৰু এইটো আপোনাৰ ঠিকতা হাত আছে ইয়াত আৰু যিটো আমি চবেই বিচাৰি থাকোঁ ঠিকতা হাতটো ভাল লাগে আজিকালি ব্লাউজো তেনেকৈ চিলাই এইটো চাওক আৰু লং হয় কুৰ্তিটো বহুত আৰু সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ আৰু পিছফালে ৰংটো দিছে নাই বেলেগ এইফালে অলপ ডাঠ আৰু আগফালেটো অলপ পাতলা হয় কালাৰটো হাতৰ কালাৰ লগত নাই মিলা মানে 3টা কালাৰ আছে দেখিছে নহয়তো আৰু সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে ভাল আৰু এতিয়া 134 rupees একো লোকচান হোৱা নাই আপোনালোকক দেখাম এইটো কুৰ্তা চাওক প্ৰথমটোৰ নিচিনা একেই হয় কাপোৰটো আৰু হাতখনো একেই ঠিক ৱাটাৰ হয় আৰু এইটো আকাশী কালাৰ কুৰ্তা এইটো ৰংটোৰ মাজত এয়া বিভিন্ন মানে বহুত কালাৰ মিক্স হৈ আছে চাওক হোৱাইট কালাৰটো বেছি আছে ফুলটো মই আপোনালোকক দেখাই দিছোঁ এয়া ফুল দেখিছে নহয় মানে হোৱাইট কালাৰটো বেছি জিলিকি আছে কিন্তু বাকী আপোনাৰ ব্লেক কালাৰ বা ৰেড এনেকৈ বহুত কালাৰ মিক্স হৈ আছে এইটো লং হয় কুৰ্তিটো আৰু দুইটা যেহেতু হোৱাইট কালাৰটো আছে গতিকে আপোনালোকে হোৱাইট কালাৰ পেণ্টৰ লগত পিন্ধিলে বেছি ভাল লাগিব আৰু 134ত ইয়াতকৈ আপুনি এনেও ভাল কাপোৰ নাপায় গতিকে এই দুটা কুৰ্তা ঠাণ্ডা দিনত পিন্ধিবলৈ যিহেতু একো প্ৰব্লেম নাই আৰু লছটো হোৱা নাই গতিকে আপোনালোকে এই দুটা অৰ্ডাৰ কৰিব পাৰিব নম্বৰ কুৰ্তা দেখাম এইটো চাওক এইটোৰ দামটো 361 কাৰণ ইয়াৰ মানে কাপোৰটো পূৰা কটনৰ হয় আৰু হাতটো ইয়াত 3 কোৱাৰ্টাৰ হয় ফুল আছে দুইফালে দুটা চাইডে আছে আৰু এইখন হাতো একেই দুটাৰে ফুল আছে আৰু ফুলটো চাওক আপোনালোকে দেখাই দিছোঁ আৰু এই চাইডে আছে ফুল একদম তললৈকে আৰু মাজত এয়া অকণমান আছে বেছিকেইটা নাই মাজত কিন্তু চাইডে পূৰা ফুল আছে আৰু লং হয় কুৰ্তাটো হাতো কালাৰ আৰু মই ভাবোঁ কাৰণ কটনৰ কাপোৰবিলাকৰ দাম যিহেতু আজি বহুত বেছি গতিকে সেইটো একো বেছি দাম লোৱা নাই বুলি ভাবিছোঁ মই গতিকে এইটো আছিলে মোৰ 3 নম্বৰ কুৰ্তা এইকেইটাই আছিলে মই শপছিৰ পৰা অনা প্ৰডাক্টকেইটা গতিকে মই শপছিৰ পৰা অনা প্ৰডাক্টকেইটা ভালেই পাইছোঁ গতিকে আপোনালোকেও যদি ল'ব বিচাৰে তেতিয়াহ'লে শপছিৰ পৰা অৰ্ডাৰ কৰিব পাৰে কাৰণ মইতো ভালেই পাইছোঁ আপোনালোকক সেইকাৰণে আপোনালোকৰ লগত মোৰ প্ৰডাক্টখিনি কেনেকুৱা হৈছে মই শ্বেয়াৰ কৰিলোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ